Prime Minister Narendra Modi ডাঙৰীয়াই বিটিচি বাকী ৰাইজক মৰম কৰি আহিছে, ভাল পাই আহিছে। সেইকাৰণে আমি মনত খুব ভাল লাগিছে যে প্ৰাইম মিনিষ্টাৰ আমাৰ বিটিচিত আহি আছে আৰু আমি কিবা একটা উপহাৰ আমাৰ গুমা সমষ্টিৰ বিপিএফ দলৰ যিটো অফিস ওপেনিং করা একটু পুরানা আছিল, খুব ভাল সুন্দরকে মেরামতি করে পেলাই আৰু ভাল মানে ইনকমপ্লিট আছিল, সেইটো কমপ্লিট কৰি পেলাই আজি গুমা সমষ্টি হিচাপে বিপিএফ দলৰ অফিসটো আমি ওপেনিং কৰিলোঁ। একেলগে আমাৰ ডিষ্ট্ৰিক্টৰ লিডাৰসকল আছে, চেন্ট্ৰেলৰ লিডাৰসকল আছে, প্ৰাইমাৰী লিডাৰসকল আছে, ব্লক লেভেলৰ লিডাৰসকল আছে আৰু গুমা সমষ্টিৰ MCLA আমাৰ ইমতাজ আলী ডাঙৰীয়া আছে আৰু চৰাইবিল সমষ্টিৰ আমাৰ আমাৰ মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া আছে আৰু আমাৰ জমদুৱাৰ সমষ্টিৰ আমাৰ MCLA আমাৰ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া আছে। আমি একেলগে খুব ভালকৈ আজিৰ এই গুমা সমষ্টিৰ যিটো ব্লক অফিস আমি ওপেন কৰিলোঁ আৰু খুব ফিনিচিংটো ভাল হৈছে। এতিয়া গুমা সমষ্টি হিচাপে সকলো ৰাইজে গুমা সমষ্টিৰ যিকোনো সমস্যাৰ ওপৰত আলোচনা বিবেচনা কৰিবৰ কাৰণে বা গুমা সমষ্টিৰ কাম কৰিবৰ কাৰণে সকলো ৰাইজৰ কাৰণে এই অফিসটো বনোৱা হৈছে। ভাল এটা সুবিধা, আজিৰ পৰা কাম কাজ চলি যাব। আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে অহাকালি, সবাই শুনিছো। আৰু গোসাইগাঁও জিলা হিচাপে বা গোসাইগাঁও সমষ্টি হিচাপে আমাৰ অহাকালি এনে 10,000 টাৰ্গেট আছিল গোসাইগাঁও জিলা হিচাপে, কিন্তু আজি মই আহি পেলাই শুনিবলৈ পাইছে যে 1500 বাঢ়িছে, তো মানে 11,500 টোটেল গোসাইগাঁও জিলা হিচাপে, গোসাইগাঁও সমষ্টি হিচাপে অহাকালিত আমাৰ গ্ৰীণ ফিল্ড ইয়াত পাৰ্টিচিপেট কৰিব। সকলো জাতি জনগোষ্ঠী ওলাই আহিব। মুঠতে টাৰ্গেটৰ বাহিৰে 10,000 আছিল, 10,000ৰ ওপৰত 1,500 বেছি ইহঁতে যাব বুলি মোক ইনফৰমেশ্যন দিছে। আৰু যেহেতু প্ৰাইম মিনিষ্টাৰ আহিব, আমি সকলোৱে সাজু আছে, সকলো জাতি জনগোষ্ঠী একেলগে আমি মিলি পেলাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আদৰিবৰ কাৰণে ৰেডি হৈ আছে। সকলো প্ৰকাৰৰ যিকোনো মানে জাতি জনগোষ্ঠী সকলো আমি আদৰিবৰ কাৰণে ৰেডি আছো আৰু আমি আশাবাদী যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিচি বাকী ৰাইজক মৰম কৰি আহিছে, ভাল পাই আহিছে। সেইকাৰণে আমি মনত খুব ভাল লাগিছে যে প্ৰাইম মিনিষ্টাৰ আমাৰ বিটিচিত আহি আছে আৰু আমি কিবা একটা উপহাৰ পাব বুলি আমি এটা বিশ্বাস।